নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম গ্ৰেড 3 ৰিজাল্ট সম্পৰ্কে যিখন নটিচ বাহিৰ কৰা হৈছে সেই নটিচখনৰ বিষয়ে আজি আমি আলোচনা কৰিম। নটিচখনত দিয়া হৈছে যে যিসকল ব্যক্তিয়ে স্কিল টেষ্ট আণ্ডাৰ দ্য ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট পৰীক্ষাটো দিছিলে, ডেট ৰিজাল্ট উইল বি ডিক্লেয়াৰ অন 10 অক্টোবৰ 2025, অৰ্থাৎ আজি সেই ৰিজাল্টটো ঘোষণা কৰা হ'ব। 2টা বজাত দেখাইছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই আমাক জানিবলৈ দিয়ে যে তেওঁ ফেচবুক পোষ্ট জৰিয়তে যে 10:30 বজাত ৰিজাল্টটো ঘোষণা কৰা হ'ব। অৰ্থাৎ যিসকল ব্যক্তিয়ে ৰিজাল্টৰ বাবে ৰৈছে, মই তেওঁলোকক ক'ম যে আপোনালোকে 10:30 পৰা ৰিজাল্টটো চোৱাত লাগি যাওক আৰু যিমান পাৰে নথিপত্ৰবোৰ সোনকালে যোগাৰ কৰি ল'ব। আপোনালোকৰ বৰ্তমান নথিপত্ৰসমূহ আপোনালোকে জমা কৰি কিনে ৰৈ থাকিব যে ছাৰ্ভাৰটো যদি ইনকেছ লেক মাৰি যায় তেতিয়াহ'লে আপোনাৰ কোনো সময়ৰ বাবে ৰখি থাকিলে আপোনালোকৰ ৰিজাল্টটো চাওঁতে পলম হ'ব। সেইখিনি আপোনালোকে সময় আগতে ট্ৰাই কৰি থাকক, ইয়াতে টাইমটো দিয়া আছে। আৰু আপোনালোকৰ যদি কিবা টেকনিকেল ছাপৰ্ট লাগে তেতিয়াহ'লে আপোনালোকে এই হেল্পলাইন নম্বৰটোত ফোন কৰিব পাৰিব, যিটো 10টাৰ পৰা 5টা বজালৈ খোলা থাকিব। আৰু আপুনি দেখিব পাৰে যে আপোনাৰ ৱেবছাইট কোনকেইটাত দিয়া হ'ব। ৱেবছাইট ছেবা অনলাইন যোনটো অফিচিয়েল ছেবাৰ ৱেবছাইট, সেই ৱেবছাইটটোত ৰিজাল্টটো দিয়া হ'ব। আৰু যোনটো আছাম গভৰ্ণমেণ্টৰ অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটটোত এই ৰিজাল্টসমূহ দিয়া হ'ব। চাকৰি আঁচনি আৰু চৰকাৰী পৰীক্ষা ৰিলেটেড ভিডিঅ' চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।